প্ৰথমতে মই মানে আপোনাৰ মানে সকলো মানে নিউজ চেনেলক মই মানে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগতে কামতা লাগ নতুনকৈ আমাৰ ওচৰৰে হয় সেই দাদাকো মই ধন্যবাদ জনাইছোঁ। তো আমি মানে এইখন ঘৰত আজি উপস্থিত হোৱাত এটা কাৰণ, তো আমি ডিষ্ট্ৰিক্ট তৰফৰ পৰা আহিছোঁ আক্ৰাচুত। তো মানে আমাৰ এজন মানে ভণ্টীয়ে পঢ়া মানে হাই ছেকেণ্ডেৰীত মানে ফাৰ্ষ্ট ডিভিজন পাছ কৰিছে, লগতে তাত লেটাৰ সহ পাছ কৰিছে। তাকে আমি আজি মানে সম্বৰ্ধনা দিবলৈ আহিছোঁ আৰু লগতে তেওঁৰ মানে উজ্জ্বল ভৱিষ্যত কামনা আহিছোঁ। তোমাৰ নাম কি? নমস্কাৰ, মোৰ নাম হিমানী ৰায়। ৰেজাল্ট তোমাৰ কেনেকুৱা হৈছে? ভাল হৈছে। কি পাইছা? ফাৰ্ষ্ট ডিভিজন পাইছোঁ আৰু লেটাৰ টোটাল মুঠ নম্বৰ কিমান? 300। কোনটো ছাবজেক্টত কিমানকৈ পালে? ইংলিছত পাইছোঁ 31, এছামিছত পাইছোঁ 66, আৰু এডভান্স এছামিছত পাইছোঁ 53, আৰু পলিটিকেল চায়েন্সত পাইছোঁ 66, লজিক এণ্ড ফিলচফিত পাইছোঁ 84। তোমাৰ গাঁওখনৰ নাম কি? 2 নং মাটি। তোমাৰ দেউতাকৰ নাম? শ্ৰীযুত কামেশ্বৰ ৰায়। মাকৰ নাম? শ্ৰীমতী যমুনা ৰায়। তুমি কোন কোন হায়াৰ ছেকেণ্ডেৰীৰ পৰা বা চিনিয়ৰ ছেকেণ্ডাৰী পাঁচবাৰী স্কুল। দাদা, আপোনাৰ ছোৱালী যে ৰেজাল্টটো ভালে কৰিছে, তো আপোনাৰ বৰ্তমান ফিলিংছটো কেনেকুৱা? ভাল লাগিছে, মোৰ আনন্দ লাগিছে। মই ভবা নাছিলোঁ যে ইমান ভাল ৰেজাল্ট কৰিব। ভাল কৰিছে, ভৱিষ্যত ভাল হওক। লক্ষ্য আছে, আমরা আকৌ পঢ়াম, ইচ্ছা আছে। ক'ত পঢ়াব ভাবিছে? ভাবিছোঁ হয় হাতীদিয়া, নহ'লে এই গলগঞ্জ এইফালে পঢ়াৰ, গৌৰীপুৰ এইফালে পঢ়াৰ ইচ্ছা আছে। মাকে কি কয়? তোমাৰ ছোৱালী ইমান ধুনীয়াকৈ এটা ভাল মাৰ্ক লৈ পাছ কৰিলে, আপোনাৰ ফিলিংছটো কেনেকুৱা? ভাল লাগছে। ছোৱালীটোৰ ভৱিষ্যতৰ কাৰণে ছোৱালীটোক সময় আপুনি কেনেকৈ দিব মা হিচাপে? মই গোটেইখিনি কৰিছোঁ, ইয়াতে বহি পঢ়িবলৈ দিছোঁ। আচ্ছা, ঠিক আছে। মা, তুমি ৰাইজক কি ক'বা? তোমাৰ ভৱিষ্যত লক্ষ্যটো কি আছে? ভাল মানুহ। ডিগ্ৰী তুমি ক'ত পঢ়িবা? হাতীদিয়া নহ'লে গলগঞ্জ চিলেৰাই। গলগঞ্জ চিলাৰায়। মেজৰ লৈ পঢ়াৰ কোনো চিন্তা ভাৱনা আছেনে? লজিকত মেজৰ লৈ। লজিকত মেজৰ ল'বা। লজিকত মেজৰ লৈ নেক্সট ডিগ্ৰী পাছ কৰাৰ পিছত তোমাৰ ভৱিষ্যত লক্ষ্যটো কি থাকিব? MA কমপ্লিট কৰি। MA কৰি মাষ্টাৰ ডিগ্ৰী কৰিব। আচ্ছা, আপুনি আক্ৰাচুৰ প্ৰতিনিধি, উঠি অহা ল'ৰা ছোৱালীসকলক আপোনাৰ সংগঠনৰ পৰা কি প্ৰেৰণা থাকিব? তো আমি মানে পশ্চিম কোকৰাঝাৰ মানে জিলাকে তো ডিষ্ট্ৰিক্ট কমিটিৰ তৰফৰ পৰা মই মানে উঠি অহা নতুন নতুন প্ৰজন্ম বা মোৰ ভাই ভণ্টীসকলক মই এটা কথা ক'ব বিচাৰোঁ। আমি আক্ৰাচুৰ তৰফৰ পৰা যিসকলে আজি মানে যোৱা মানে আমাৰ পাছ কৰিলে, তেখেতক মানে বহুত মানে ধন্যবাদ থাকিল আৰু নতুন শুভেচ্ছা থাকিল। আৰু মানে যিসকল মানে ভাই ভণ্টীসকলে আছে, তেওঁলোকক মই ক'ব বিচাৰোঁ, যিসকলে পাছ কৰিছে, ধুনীয়াকৈ ৰেজাল্ট মানে মাৰ্ক লৈ পাছ কৰিছে, এওঁলোকৰ দৰে আপোনালোকে পঢ়া শুনা কৰক আৰু মানে ভাল মাৰ্ক লৈ পাছ কৰক, তাৰে আমি কামনা কৰিছোঁ। মাটিয়াপাৰা গাঁওখনত এনে শৈক্ষিক পৰিৱেশটো কেনেকুৱা? এতিয়া মানে আমি দেখিবলৈ পোৱা মতে আগৰ হিচাপত ক'বলৈ গ'লে আজিলৈকে মানে বহুত মানে আমি মানে ডেভেলপ দেখিবলৈ পাইছোঁ। আমি আগতে দেখিছোঁ ৰাস্তা ঘাট আমাৰ ইমান ভাল নাছিল, লগতে আমি মানে ঘৰ দুৱাৰবিলাক মানে বহুত মানে ইমান মানে ভাল নাছিল। সকলোৱে মানে গৰীব আছিল, ঘৰ চৰবিলাক ভাল নাছিল। তাৰপিছত আমি মানে দেখিছিলোঁ মানে শিক্ষাৰ ক্ষেত্ৰতো আমি দেখিছিলোঁ আগতে ইমান মানে শিক্ষাৰ ক্ষেত্ৰত ইমান মানে ধুনীয়া নাছিল। তো আজিকালি আমি যিসকল মানে ভাই ভণ্টীসকলে পঢ়া শুনা কৰিছে, যোৱা বছৰো মানে এনেকুৱা ভাল ৰেজাল্ট কৰিছে, আমি নিজে সম্বোধনা জনাইছিলোঁ আৰু হয়তো আমি নিউজ চেনেলত দিয়া নাছিলোঁ। আমি আক্ৰাচুৰ তৰফৰ পৰা সম্বোধনা জনাইছিলোঁ। তাৰপিছত মানে এই বছৰতো মানে ধুনীয়াকৈ ৰেজাল্ট কৰিলে, অহা বছৰতো যাতে এনেকৈ যাতে মানে ভাই ভণ্টীসকলে যিসকলে পঢ়ি আছে, HS ফাৰ্ষ্ট ইয়েৰ পঢ়ি আছে আৰু হয়তো যিসকলে হাই ছেকেণ্ডেৰী দিব, তেওঁলোককো আমি মানে আগতীয়াকৈ মানে ধুনীয়াকৈ ৰেজাল্ট কৰাৰ কাৰণে আমি মানে অনুৰোধ জনাইছোঁ। আৰু এতিয়া মানে দেখিবলৈ পাইছোঁ যে আমাৰ গাঁওখনত আচলতে আগতকৈ মানে পঢ়া শুনাৰ ক্ষেত্ৰত অলপ আগবাঢ়ি গৈছে আৰু। ধন্যবাদ।